Hello friends, Assam Digital Facts'ৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। সুপাৰ ডান্সাৰ চেপ্টাৰ 4ৰ উইনাৰ অসম কইনা ফ্লৰিনা গগৈ এনে আচৰণে সঁচাকৈ অসমবাসী ৰাইজক আপ্লুত কৰিছে। অসম কইনা ফ্লৰিনা গগৈয়ে অসমবাসী ৰাইজক উদ্দেশ্য কৰি কিনো ক'লে এই ভিডিঅ'টোৰ থ্ৰুৱেদি আমি চাওঁ আহকচোন। Thank you so much, Mukiman Moyam dise, aru bahut aashirwad dise, apuni heti mok bahut dise, hamone thakile mok titya moyam dise, bahut dise. Thank you so much, everyone. I love you too. আজি তোমাৰ অসমত আহি কেনেকুৱা লাগিছে? মোৰ অসমত ইয়াত আহি আহিছে মই এনেকুৱা লাগিছে কি মোৰ স্বপ্ন পূৰা হৈ গ'ল। মই বহুত হেপী হৈছোঁ। Thank you. দুৰ্গা পূজা তুমি কেনেকৈ এনজয় কৰিবা এইবাৰ? মই এবাৰ বহুত চেষ্টাম আৰু মই বহুত মজা কৰিম অসমত। তুমি যে তাত তুমি তাতে ডান্স কৰিছিলা, তোমাক বেছিকৈ কোনে বেছি ভাল পাইছিল? মোকতো চাইছে ভাল পাইছিল, বিনিছাই আমাৰ বাপছে সব মাষ্টাৰে ভাল পাইছিল, শিল্পা মেম, গীতা মা, অনুৰাগ দাদা, মামা, ঋতিক ভেয়া চবেই মোক মৰম কৰিছিল। মই ভাল পাইছিলোঁ আৰু মোৰ তাত থাকি মই বহুত ভাল পালোঁ আৰু মই অসমৰ পৰা নাম লগাই আহিলোঁ। তোমাৰ মা দেউতাক কি ক'বা তুমি? থেংক ইউ মা পাপা কি মোক বহুত কৈছে কি মোৰ লগত প্ৰেক্টিচ কৰি থাকা আৰু কেতিয়াবা কয় কি আমি দুটা বেটেল কৰিম, তেতিয়া মই ডান্স কৰি মই বহুত ভাল ডান্স কৰোঁ আৰু মোক বহুত বচপন পৰা বহুত মৰম কৰে। তোমাৰ ডান্সৰ টিচাৰৰ নাম কি? কি ডান্সৰ টিচাৰ তুচুছে। কি ক'বা ছাৰক? থেংক ইউ তুচুছে কি মোক বহুত মৰম কৰিছে আৰু মোক বহুত ইমানেই মৰম দিছে, বহুত ধুনীয়াকৈ শিকায় আৰু থেংক ইউ তুচুছে। আপুনি মোক শিকালে কাৰণে মই ভালকৈ ইয়াত ডান্স কৰিবলৈ পাইছোঁহি। সকলো অসমবাসী আৰু ভাৰতবাসীলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোৰে মৰম, আশীৰ্বাদ আৰু সহায় সহযোগিতাৰ কাৰণে আজি ফ্লৰিনাই অসমলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰিছে আৰু আগলৈও যাতে তাই এনেধৰণে সকলোৰে আশীৰ্বাদ পাই থাকে সেইটোৱে কামনা কৰিছোঁ। আজি মই খুবেই সুখী। 2 বছৰৰ পৰা তাই প্ৰেক্টিচ কৰি আমি ভবা নাছিলোঁ এনেকুৱা এটা যে হ'ব বুলি, কিন্তু আজি যিখিনি তাত গৈ পেলাই আমি কষ্ট কৰিলোঁ বা তাই যিমানখিনি কষ্ট কৰিলে সেইখিনি আমি আজি সফল হ'লোঁ। খুবেই ভাল লাগিছে। আৰু এয়াই আছিল মৰম লগা ফ্লৰিনা গগৈ আৰু পিতৃ মাতৃৰ ভাষ্য। যদিহে আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'বোৰৰ নটিফিকেশ্যন আপোনালোকে সকলোতকৈ প্ৰথমে পায়।